নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেল ৰিংকু শইকীয়া ব্লগলৈ। আজি এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু সেই ভিডিঅ'টো হৈছে থাম্বনেল দেখি আপোনালোকে নিশ্চয় গম পাবই। নাৰায়ণপুৰৰ বৰপথাৰত অৱস্থিত বৌদ্ধ মন্দিৰ আৰু সেইভাগ আপোনালোকক দেখাবলৈ লৈছো আৰু বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই অকলে অহা নাই আৰু মোৰ লগত এয়া বা আহিছে। হাই, এয়া বলক আমি গৈ থাকোঁ তেতিয়াহ'লে। বলক তেনেহ'লে আপোনালোককো লৈ যাওঁ, আহি থাকক মোৰ পিছে পিছে, আহি থাকক তেতিয়াহ'লে মোৰ লগত। এয়া আঁতৰৰ পৰা দেখিছেই, ভালকৈ চাওক। এইভাগ আছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ স্থিত বৰপথাৰত আৰু আপোনালোকে আহিব পাৰিব। বলক তেতিয়াহ'লে গৈ থাকোঁ আমি। এয়া আমি আহি পাইছোঁহি, এয়া চাওক আপোনালোকে দেখিছে ভালদৰে চাওকহি। এয়া দেখিছে গৌতম বুদ্ধৰ এয়া মূৰ্তি ইয়াতে বনাই ৰখা হৈছে, এয়া চাওক। এয়া দেখিলে আপোনালোকে, এয়া দিনৰ ভিউ আৰু মই সন্ধিয়া আপোনালোকক ইয়াৰ ভিউ দেখাম আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে আপোনালোকে চাই গৈ থাকক আৰু দেখিব। আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, ইয়ালৈ যদি আপোনালোক অহা নাই তেন্তে নিশ্চয় ইয়ালৈ আহিব। আৰু এয়া চাওক পৰিৱেশটো ইমানেই ধুনীয়া, মানে কি ক'ম আৰু, আপোনালোকে নিজে এবাৰ আহি চাই যাবহি। এইফালে আহি থাকক মোৰ লগত। এয়া চাওকচোন, ইয়াতে বৌদ্ধদেৱৰ মূৰ্তি ৰখা হৈছে, ইয়াতে দান দক্ষিণা দি আপোনালোকে সেৱা কৰিব পাৰে। এয়া ভালদৰে চাওকচোন, এয়া বলক তেনেহ'লে মই আপোনালোকক কাণফালে লৈ যাওঁ। এয়া আহি থাকক মোৰ লগত। ইয়াতে এয়া দেখিছে বৌদ্ধ মূৰ্তি এনেদৰে থৈ দিয়া হৈছে, এয়া চাওক। বলক তেতিয়াহ'লে আমি গৈ থাকোঁ এই আগৰ ফালে। এয়া দেখিছে, বলক তেনেহ'লে এই আগলৈ যাওঁ আৰু এয়া গোটেই সেউজীয়া, চাওকচোন ইমান যে ধুনীয়া। ইয়াতে আপোনালোকে কোনোবা নহা আছে যদি নিশ্চয় আহিব। এয়া চাওক। এইভাগ আপোনালোকে দেখিলে। যিমান দূৰ পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ, এয়া চাওক। এয়া চাওক। ইয়াতে কেইটামান কুকুৰ মেকুৰী পল্টন পালোঁ, এয়া চাওক ঘূৰি ফুৰিছে। ইয়াত আহি এয়া মেকুৰী খেলা কৰিছে। এয়া আমি আবেলি সময়ত সদায় ওলাই আহোঁ আৰু সেই ভাবিলোঁ আপোনালোককো দেখাওঁ।
সন্ধিয়াৰ ভিউটো চাওকচোন কিমান ধুনীয়া চাওক এয়া ভালদৰে চাই গৈ থাকক এয়া চাওক সন্ধিয়া ইমানেই ধুনীয়া লাগে নহয় কি ক'ম আৰু সন্ধিয়া সেইকাৰণে মই ভিডিঅ' কৰিবলৈ ৰখিলোঁ সন্ধিয়ালৈকে এয়া চাওক ভিডিঅ'টো ইমানতে সামৰিব লাগিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আশা কৰিছোঁ আপোনালোকে আজি মোৰ এই ভিডিঅ'টো ভাল পালে আৰু যদিহে ভাল পালে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ